নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। চলাব লগা হৈছে, কামটো কৰাই আছোঁ আমি চৰকাৰে তেওঁলোকৰ হাতে, তেওঁৰ চকুত নপৰিল। আমি অথাই সাগৰত ডুবি যোৱাৰ নিচিনা হৈছিলোঁ। সেই সময়তে 1999 চনত CITU নামৰ মহাসংগঠনটোৱে আমাক লগ পাই কিনে আমাক নীতি দিহা পৰামৰ্শ দিয়ে, আমাক অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাক জন্ম দিলে। তেতিয়াৰে পৰাই আমি CITUৰ লগত থাকি আমি কিছু সুবিধা চৰকাৰৰ পৰা ল'ব লৈছোঁ, কিন্তু লৈছোঁ যদিও ক্ৰমাৎ দিন যোৱাৰ লগে লগে পৰিৱৰ্তন, এওঁলোকেতো বৃহৎ পৰিৱৰ্তন আনিছে। পৰিৱৰ্তনৰ জোৱাৰত আমি এতিয়া উঠি ভাহি পৰিছোঁ। 8 দিনৰ জোৱাৰত আমি জলকে পানী খাই আছোঁ এইখন চৰকাৰৰ। এওঁলোকে